কৰিছে, গাঁৱৰ ৰাস্তাৰ কাম কৰিছে, নমস্কাৰ। মছজিদৰ কাম কৰিছে, মন্দিৰৰ কাম আজি কৰিছে, মই চবতে অংশগ্ৰহণ কৰক। মুদৈগুৰি স্কুলত সমষ্টিৰ কিবা চাফাই মাতৃপাৰাত অভিযান আমাৰ কৰিছে, যিখন যিয়ে কৰ্মী নহওক সভা কিয়, হৈছে তাত আমাৰ সামাজিক কামৰ কাৰণে আমাৰ কোনো কৰ্মকৰ্তাই পিছুৱাই নাহে। আমি সভাপতি আগভাগ শ্ৰী ল'ব পৱন লাগে। বড়ো ডাঙৰীয়া তেতিয়া দেৱৰ সমাজে উপস্থিতিত আপোনাক এটা আমাৰ সন্মান দিব, এখন সুন্দৰ মৰম সভা দিব। অনুষ্ঠিত হৈ এইখিনি আছে কথা আপুনি সদায় আৰু মই মনত UPPL ৰাখিব। দলৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী হিচাপে আজি মই এইখন মিটিঙত উপস্থিত আছোঁ। খুব ভাল লাগিছে। আমাৰ যিসকল ৰাইজে সঁচাকৈ UPPL দলৰ হৈ খুবেই উৎসাহিত, কাৰণ কিয় তেওঁলোকে এটা পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তনত মই আজি এজ এ অৰ্গেনাইজিং ছেক্ৰেটাৰী গোসাইগাঁও, কোকৰাঝাৰ, পকিৰাগ্ৰাম, কচুগাঁও এনেকৈ বিভিন্ন সমষ্টি, মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ কেইবাখনো গাঁও, ভেৰগাঁও, খৈৰাবাৰী, নিমাকুচি এইবিলাকত বিভিন্ন জেগাত মই ঘূৰি ফুৰি মই এইটোৱে প্ৰমাণ কৰিব বিচাৰিছোঁ যে আমাৰ UPPL চৰকাৰখন সফল আৰু প্ৰতিটা আসন একদম 100% চিয়ৰ। আৰু এই সুযোগত মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ যিসকল UPPL দলৰ প্ৰত্যেকখন মিটিঙতে আমাৰ মহিলাসকলৰ 80% উপস্থিতিয়ে আৰু বেছি সবল কৰি তুলিছে। কাৰণ কিয় আমাৰ যদি মহিলাসকলে যদি আমাৰ